আছিল যে যদি গণতন্ত্ৰত মই কিবা ৰাইজৰ বাবে সেৱা কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে গণতান্ত্ৰিক পৰিকাঠামোৰ ভিতৰতে মই গণতান্ত্ৰিক পৰিকাঠামোৰ আভ্যন্তৰীণ কিবা নীতিৰে মই আগবাঢ়িব লাগিব। যেনেকৈ আমি শৰীৰ বেয়া হ'লে আমি ডক্টৰৰ ওচৰত যাওঁ, যেনেকৈ আমাৰ কিবা টেকন'লজিকেল মেচিনাৰী বেয়া হ'লে আমি ইঞ্জিনিয়াৰৰ ওচৰত যাওঁ। আজি দেশখন যি হালত গৈ আছে, আমি সদায় কৈ থাকোঁ যে দুৰ্নীতি হৈছে, ভ্ৰষ্টাচাৰ বাঢ়িছে, অনৈতিক কাৰ্যসকলে লিপ্ত হৈছে, তেনেকৈ ক্ৰিটিচাইজ কৰি থাকিলে নহ'ব। মই সৰুৰে পৰা এটা প্ৰভাৱ অৰ্থাৎ কথাষাৰ মই সদায় জ্ঞানত ৰাখিছিলোঁ, যি নেকি মৰ্গেনথই কৈছিলে যে ইট ইজ দ্য ইনএক্টিভিজম অফ দ্য গুড পিপল বিকজ অফ হুম দ্য ছ'চাইটি ইজ ডিটৰিয়েটিং, নট দ্য বেড পিপল হু আৰ ক্ৰিয়েটিং এ বেড ছ'চাইটি। যে আমাৰ যিমানবোৰ সমাজত ভাল মানুহ আছে তেওঁলোকে নিজকে এক সুৰক্ষিত দূৰত্বত নিজকে বজাই ৰাখি ক্ৰিটিচাইজ কৰিবলৈ বিচাৰে, কিন্তু মই বিচাৰিছোঁ যে জীৱনত বহুত ভুল হ'ব। মনোনয়নমতি মই মানুহ, মই সৰু ল'ৰা, 22 বছৰ দৌৰিছোঁ, ভুল হোৱাটো স্বাভাৱিক। আপোনালোকৰ আশীৰ্বাদত মই বিচাৰিছোঁ যে ৰাজনৈতিক প্ৰেক্ষাপটত কেনেকৈ আগবাঢ়ি গৈ সকলো ৰাইজৰ বাবে যে সকলোৱে যি ৰাজকুমাৰ বুলি সন্মান দিছে, কেৱল বড়োই নহয়, মোৰ কোচ ৰাজবংশী ভাইসকল, মই আজি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে মোৰ দেউতা যদি বড়ো মূলীয়, মোৰ দেউতা যদি বড়ো, মই কিন্তু কোচ ৰাজবংশীৰো সন্তান, কাৰণ মোৰ মাতৃ কিন্তু কোচ ৰাজবংশী। তো সেইকাৰণে যেনেকৈ পিতৃৰ কাৰণে মই জীৱনটো উৎসৰ্গা কৰিবলৈ ৰাজি, তেনেদৰে কোচ ৰাজবংশী ভাইসকল, তেনেদৰে আমাৰ যিমান খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকল, তেনেদৰে আমাৰ যিমানৰ ভাষিক সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু সকলোকে সামৰি এক সমিল মিলেৰে থাকি কেনেকৈ আমি আগবাঢ়িব পাৰোঁ। যিটো যুৱ, মই যুৱ নেতাও নহয়, যুৱ কৰ্মীও নহয়, মই পুনৰাই কৈছোঁ মই কৰ্মী নহয়, নেতা নহয়, মই এজন সেৱক হিচাপেহে ৰাজনীতিত নিজৰ পদক্ষেপ আগবঢ়াইছোঁ। চাওক, আজিৰ প্ৰেক্ষাপটত ৰাজনৈতিকভাৱে দাম্ভিক মন্তব্য যদি দিবলৈ যাওঁ তেতিয়াহ'লে চিধাকৈ ক'ব পাৰি যে UPPLৰ চৰকাৰ গঠন হ'ব, কিন্তু এজ এ যুৱক হিচাপে যিহেতু মই নতুন আহিছোঁ, ৰাইজৰ ওচৰত মই কোনো ফেব্ৰিকেটেড মেছেজ দাঙি ধৰিব বিচৰা নাই। আজিৰ পৰিস্থিতিত যুঁজটো UPPL ভাৰ্চেছ BPF হৈ আছে। আজিৰ দিনত অবড়ো ইমান ফেক্টৰ নহয়, কাৰণ আমিও UPPLৰ পৰা আমি বিচৰা নাই আমিও বড়ো বুলি কৈ ইলেকশ্যন খেলোঁ, বা আমিও বিচৰা নাই কোনোবা এটা জনগোষ্ঠীয়ে এটা জনগোষ্ঠীক টাৰ্গেট কৰি হয়তো অনা বড়ো, কোনোবা ক'ব অনা ৰাজবংশী, কোনোবা ক'ব অনা ৰাভা, তেনেদৰে ইলেকশ্যন খেলাটো আমি বিচৰা নাই। আমি বিচাৰিছোঁ সকলোৱে এক কম্বাইণ্ড ষ্ট্ৰাকচাৰত যদি আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে UPPL নিশ্চিতভাৱে জয়যুক্ত হ'ব। আৰু এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে, এইকাৰণে পৰিৱৰ্তন বিচাৰিছে যে বৰ্তমানৰ BTC চৰকাৰে কেৱল দুৰ্নীতি ভ্ৰষ্টাচাৰটো দূৰৰ কথা, শিশুক দিবলগীয়া যি বিস্কুট 15-20 টকীয়া সেই 42 টকাত কিনিছে। যি বৃদ্ধসকলক দেখিলে আমি বাছে গাড়ীয়ে আমাৰ চিট এৰি দিওঁ, সেই বৃদ্ধাসকলক যি দিবলৈ আঁঠুৱা, যি 150 টকীয়া আঁঠুৱা, সেই আঁঠুৱাক তেওঁলোকে কি কৰে, ঠিকাদাৰৰ পৰা 1500 টকীয়াত ক্ৰয় কৰে, আৰু সেই আঁঠুৱা উচিত বেনিফিচিয়াৰী যিসকলে পাব লাগে তাকো নাপায়। তো তেওঁলোকে যি এটা ৰাজনৈতিক দলে বৃদ্ধ শিশু সকলোৰে অন্তৰত আঘাত সানিছে, নিশ্চিতভাৱে আমি কওঁ যে শিশুৰ ৰূপত নাৰায়ণ থাকে, ভগৱান থাকে। যি ৰাজনৈতিক দলে শিশু আৰু বৃদ্ধসকলক NDF हिसाबै जों 34 years स्ट्रागल खालामखांबाय आरो 34 years नांनायनि उनाव बर'नि जि इस्युखौ लानानै जों सोमावसारदोंमोन बे समाप्त जाबाय। बर'नि जि गांनाय उखैनाय 90% जों सफल जाबाय होनना बुंदों। थांनाय 27 जानुवारि खालि जि सुक्ति खालामबाय, सुक्तिनि गेजेरजों जिखिनि मोन्थाय मोनदों बे मोन्थायानो अन्तत बर'फोरनि आंखालनि 90%खौ सल्भ खालामबाय। आरो बेनिखायनो जिहेतु सहस्र संग्राम जोब्बाय आरो सहस्र संग्राम जोबनायखाय थांनाय सरकारजों एग्रिमेन्ट खालामनायावबो मोनसे सर्त दंमोन जे उइदिन 1 month सहि खालामनायनि मास मोनसेनि गेजेरावनो आफादखौ जिहेतु सहस्र संग्राम खालामनाय संगठन थानो हाया, बेनिखायनो बे संगठनखौ फोजोबनानै गुबुन मा धरननि NGO दायो ना मा दायो बेबायदि मोनसे मा खालामनानै थानांगोन, खिन्थु माखौ संगठन NDBखौ नोंथांमोना डिजल्भ खालामनांगौ बे बाथ्राखौ बुंबाय। जिहेतु जों दासिमहालागै डिजल्भ खालामनायखौ अफिसियेल साननै सानथामसो उनाव खालामगोन। दा संगठन डिजल्भ खालामोब्ला जोंहा नांनो गोनां जेबो गैखाला, जिहेतु दा जों जिखिनि सुक्तिनि गेजेरजों जिखिनि जों मोन्थाय मोन्दों सरकारनिफ्राय
आदाय खालामनो हादों बेखिनिखौ इमप्लिमेन्ट खालामनायनि बाथ्रा दं आरो बेखौ इमप्लिमेन्ट खालामनायजों पलिटिसियान इनभल्भ जानांगोन जिहेथु जों साधारन नागरिक हिसाबै साधारन मानसि हिसाबै समाजनि जौगानाय खामानि मावनांगोन आरो बेखौ मावनोब्ला जों पलिटिकेलि इनभल्भ जानांगोन आरो बेबायदि बेबायदि नोजोरजोंनो दिनै जों UPPL राजनितिक हान्जायाव जगदान फैबाय थानाय बिसायख'थियाव सारजों लोगोसे सोर सोर NDP-निफ्राय जइन जाखो पार्टियाव दिनै NDP प्रग्रेसनिफ्राय आं थाबाय गाहाय नेहाथारि थाबाय जा फाइनेन्स सेक्रेटारि बेनिफ्राय स्पर्ट्स सेक्रेटारि बेबायदिनो जों मेइन माबानि भितराव जायफ्रा केन्डिडेट जागोन बिसोरजों सासे सानै प्लास बिदि जगदान जादों आरो बाखिखिनिया बै आफादखौ डिजल्भ खालामखांनो होनना जगदान खालामदों बेखौ दासिमहालागै जिहेतु केन्डिडेटखौ डिक्लेयार खालामथाराखै पार्टिनिफ्राय दा सोरखौ होगोन पार्टिया डिक्लेयार खालामो बेनिखायनो दा आगोथियाखै जों जेबो बुंथ'नो हायाखै जिहेतु दिनै नेसनेलनिफ्राय लिबारेलाव फैनाय लोगो लोगो फैबाय थानाय इलेक्सनाव UPPL हारसिङै गेलेगोन हारसिङैनो गेलेगोन बेलेगजों रावजोंबो एलायन्स जानायनि कुइसन गैया बे हारसिङैनो गेलेगोन BPF-नि दा बिथांमोना बुंदों जे नैबे समाव BPF-आ माने BJP-खौ लानानै गेलेदों बेराफारसेथिं बिथांमोना हयथ' माखासे माने बिथांमोननि जि वर्कार बिथांमोना जेबो गोसो गैया दा बे बेलायाव UPPL-आव माबायदि स्ट्रेटेजि लागोन जोंथ' जोंनि लाइनाव थांगोन जों रावजोंबो बिदि एलायन्स जानायनि खोथा गैया दा BPF-आ मा सानो बे बिथांमोननि बाथ्रा बेनि सोमोन्दै आं जेबो कमेन्ट होआ लास्ट मोनसे BJP बिथांमोना जोबोद माने आखाबादि BPF-आ खिन्थु BJP गैयाब्ला बिथांमोना खिन्थु एसे देरहानाया माने स्ट्रंलि माने मा पलिसि दङ UPPL-आव बिथांमोननि BPF-आ BJP-जों थानानै गेलेयोना गेलेया बे बिथांमोननि बाथ्रा जोंहा बिथांमोनजों जेबो लेना देना गैया जों UPPL हिसाबै हारसिं गेलेगोन आरो हारसिं गेलेनानै देरहानाय जों सरकार जास्ट जोंनि नोजोरा बेनो